আপোনালোকে দেখিছে এই দাদাহঁতে ধান কাটি আছে এতিয়া ধান কাটা জেগালৈ যাওঁ চাই লওক দাদা कैसा लगा मेरा मजाक এন্দা আছে ধান কাটি আছে ৰাতিপুৱা বেলা কাটি আছে বৰষুণ যাক আহিছে কি ক'বা বৰষুণ যাকে দিগদাৰ কৰি আছে কিবা কষ্ট হৈছে নেকি কষ্ট মানে একো কষ্ট হোৱা নাই তথাপিতো এনেকৈ পথাৰত চম খোৱা বনাই থোৱা হৈছে আৰু মাথাটো ক'ত গ'ল এইখিনি কাকাহঁতক ধান খেতি ন আৰু মানে বৰষুণ পৰি আছে কি কৰিব পাৰে কষ্ট হৈছে নে নাই কষ্ট হৈছে হেল্ল' গাইজ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ এইখিনি ঠাইত মই ভিডিঅ' কৰি কিয় ভাল পাওঁ আপোনালোকে জানেনে এইখিনি ঠাইত ভিডিঅ' কৰি মই বহুত ভাল পাওঁ আৰু আজি বৰষুণ জাকো কিনকিনকৈ পৰি আছে আৰু আজি ৰৌমাৰী তাঁতলা গাঁও মেলা সকলো দৃশ্য দেখুৱাম বুলি ভাবিছোঁ আৰু আপোনালোকক ধান কাটা ভিডিঅ' দিম বুলি ভাবি আছিলোঁ ধান কাটা ভিডিঅ' দিব পৰা নাই যাম বুলি ভাবিছোঁ বৰষুণ জাকো পৰি আছে বৰষুণত তিতি হ'লেও যাব লাগিব আৰু ভিডিঅ'টো স্কিপ নকৰিব তেনেহ'লে ভিডিঅ'টো বলক আৰম্ভ কৰোঁ এতিয়া ফাইনেলি পথাৰ পালোহি আৰু এতিয়া গৈ আছোঁ মানে ধান তাত কাটি আছে আৰু আপোনালোকক কৈয়ে আছিলোঁ ধান কটাৰ ভিডিঅ' দিম বুলি আৰু মোৰ মানে ঘৰৰ কাম কৰি থাকোঁতে মই মানে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু ধান কটাৰ ভিডিঅ' দিম কৈ আছিলোঁ আৰু ঘৰুৱা কাম আছিল মোৰ সেইকাৰণে ব্যস্ত হৈ আছিলোঁ আৰু এয়া দেখিছে আপোনালোকে এয়া পতা খেতি এয়া দেখিছে আৰু আপোনালোকে কি বুলি কয় নাজানো মৰাপাতৰ খেতি বুলি কয় আৰু এতিয়া এইফালে চাই লওক বহুত গৰু আল দি থৈছে চবফালে গৰু পেণ্টত পেৰা ধান কাটি কেনেকুৱা লাগিছে আজি ধান কাটি মানে বৰষুণত ভিজি হ'লেও ভালে লাগিছে কিন্তু ইমান কষ্ট কৰি আমি খেতিবোৰ কৰোঁ কিন্তু চৰকাৰে ৰেট নিদিয়ে সেইকাৰণে মানে কষ্ট ফলটো মানে এনেই যোৱা যেন লাগে আমি আমাৰ মামাক মই কৈছোঁ সেইটো অকণমান নিশ্চয় বঢ়াৰ চেষ্টা কৰিব লাগে কষ্টৰ কাৰণে বৰষুণত ভিজি হ'লে আমি কাটি আছোঁ বৰষুণ আহিলে এইবিলাক গাজ মাৰিব কিমান লছ আৰু এতিয়া ধানৰ মানে দাম কেনেকুৱা চলি আছে বজাৰত দাম এতিয়া বজাৰত 550 600 উঠে কিন্তু আমাৰ লোকেল বেপাৰীবিলাকে অলপ বেয়া কৰি আছে কাৰণ আমি এতিয়া এজন হাইজা মানুহ লৈছোঁ প্ৰায় 250-300 টকা 250-300 গতিকে আমাৰ একোৱেই নাথাকে তথাপিতো কি নিজৰ পেটটোৰ কাৰণে কৰিব লগা হৈছে ধানৰ মোন কমচে কম আমাৰ 700 হ'লে কিবা এটা থাকে আৰু জীয়াই থাকিব হ'লে ধান কাটিব লাগিব খেতি কৰিব লাগিব কৰ্ম কৰিব লাগিব আৰু এইফালে আমাৰ MLA আছে মানে কেমেৰাত উঠিবা অকণমান লাজ কৰে আৰু এইফালে দাদা এজন আছে কিন্তু কেমেৰাত উঠিব লাজ কৰে আৰু এইফালে কাটি আছে বৰষুণত ভিজি আৰু এইফালে অৱস্থা নোহোৱা ৰমেন দা আপোনালোকে দেখিছে এই দাদাহঁতে ধান কাটি আছে এতিয়া ধান কটা জেগালৈ যাওঁ চাই লওক দাদা कैसा लगा मेरा मजाक ধান কটা ভিডিঅ' দেখুৱাব আহি আজি পৰিলোঁ দেখিছে একদম পিছল হৈ আছে আৰু বৰষুণ পৰি মানে ৰাতিপুৱাবে পৰি আছে একদম চাই লওক অৱস্থা বেয়া চাওক মেন্দা আছে ধান কাটি আছে ৰাতিপুৱা বেয়া কাটি আছে বৰষুণ যাক আহিছে কি ক'বা বৰষুণ যাকে দিগদাৰ কৰি আছে কিবা কষ্ট হৈছে নেকি কষ্ট মানে একো কষ্ট হোৱা নাই তথাপিতো গোটেই গাটো তিতা গ'লতো সেইটো কাৰণে অকণমান ধান কাটোতে অলপ বেয়া লাগি আছে তথাপিতো আমি গাত ৰ'দ নপৰা আৰু বৰষুণ নপৰা মানুহটো গতিকে আমি বৰষুণকো আমি নেওচি ধান কাটি আছোঁ আৰু খোৱা বোৱা কিমান টাইমত দিছে আৰু খোৱা বোৱা মানে আমাৰ লঘু আহাৰটো খালোঁ চাহ বিস্কুট এতিয়া আকৌ দুপৰীয়া আমাৰ আহাৰ মুঠি গ্ৰহণ কৰিম একেলগে সকলোৱে সেইটোৱে আমাৰ সকলোখিনি একেলগে ধান কাটি আছোঁ আমাৰ প্ৰত্যেকৰ গাঁৱতে তাৰমানে বৰষুণ নপৰে আৰু ৰ'দ নপৰে আৰু খেতিৰ বিষয়ে অলপ কিবা ক'ব নেকি মানে বুঢ়া ধান এইটো ছিজনত অলপ কষ্ট হয় বিশেষকৈ মানে খেতিয়কসকলৰ অলপ কষ্ট হয় গতিকে কষ্টটো সকলো কামতে থাকে তথাপিতো সেই কষ্টকো নেওচিয়ে কাম কৰিব লাগিব সেয়া হ'ল খেতিয়কৰ প্ৰধান লক্ষণ কিছুমানে ইয়াত বৰষুণ ভিজি একেবাৰে ধান অৱস্থা নোহোৱা হয় নিতুদা আছে নিতুদা কেনেকুৱা আজি বৰষুণ
বৰষুণ এই টিজি কৰি আছো বৰষুণ ৰাতিপুৱাকে দি আছে এই দিছে হেৰি হৈছে এই আকৌ জীয়াব যাওঁ এবাৰ মানে বৰষুণ দিছে আৰু তেনেকৈ আৰু যদি বৰষুণত তিতি যদি জ্বৰ হৈ যায় কি হ'ব এটা ভিডিঅ' দেখুৱাব আহি আজি জোকে খাই একদম অৱস্থা নোহোৱা কৰি দিছে ৰাতিপুৱা কাটি আছে ন ৰাতিপুৱা আৰু এফালে আমাৰ ৰুদ্ৰদা আছে মানে তাৰো এটা চেনেল আছে RMR77 মানে বৰষুণ পৰি থকা কাৰণে কভাৰ ভিডিঅ' দিব পৰা নাই সেইকাৰণে আজি ধান কাটিব আহিছে যিহেতু মোৰ ভিডিঅ' মানে দিছোঁ সেইদিনাখন ভিডিঅ'টো সেইদিনাখন দিছে কৈ নিদিয়া কিয় মই হেৰিটো দিছোঁ মানে ব্লগ বনাইছিলোঁ সেইদিনাখন ভিডিঅ'টো চাব ডেছক্ৰিপশ্যনত দি দিব এইটোৱে আৰু কাটি আছোঁ এতিয়া কাটি থকা অলপ দুখাই থাকা তুমি পুনৰ আহিলোঁ মেলা চাবলৈ এইখনে হ'ল আমাৰ চাৰিআলিখন তাত চলাই চাৰিআলি আৰু আমাৰ ৰুদ্ৰদা বাইক চলাই আছে আৰু মোৰ পাছত বাবু আছে আৰু ৰাস্তা চাওক না বৰষুণ পৰি অৱস্থা নোহোৱা হৈ আছে চ' আমি ফাইনেলি পালোহি মেলা খালি আৰু এইফালে মেলা আছে আৰু এতিয়া গৈ আছোঁ মানে বাইকখন থবৰ কাৰণে আমি ঠাই এডোখৰ বিচাৰি আছোঁ পাৰ্কিং কৰিব লাগিব বাইকখন আৰু মানুহ চাওক গাইছ আমাৰ দাদা কেইজনমান লগ পালোঁ আৰু এই মেলা চাব আহিলে কেনেকুৱা লাগিছে সেইকাৰণে অনুভৱ মজা লাগিছে বঢ়িয়া লাগিছে ছোৱালী চাইছা নে নাই ছোৱালী চাই আছোঁ কিন্তু এতিয়ালৈকে ভাল ছোৱালী এজনী পোৱা নাই নেকি কিয় আৰু কি লৈছা একো লোৱা নাই এতিয়া গাৰ্লফ্ৰেণ্ডে নাই চাই আছোঁ সেইকাৰণে যেতিয়া পাম আৰু তেতিয়া ল'ম আৰু বেলেগ জন্ম নিদিয়ে যদি লগ পাই ভাল লাগে ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে চশমাবিলাক কিমান দাম বাৰু ক'ত বেৰিছে ইয়াৰ আজি বেচা কিনা মানে কেনেকুৱা চলিছে অ' দাদা মেলা চাব আহিলা এই আহিলোঁ মাত্ৰ অঁ জাপৈ পৰা আহিছে জাপৈৰ পৰা আহিছোঁ ভাল লাগিছে মানুহ অলপ কম হৈছে নেকি কম হৈছে হ'লেও ভাল লাগিছে মেলা মেলা মানুহ হ'ব লাগে হয় আৰু ইমান মানুহ কম এনেকুৱা হ'লে কেনেকুৱা হ'ব ছোৱালী চাইছোঁ হ'লেও বিয়া পাতাটো বিয়া তাত তথাপি অলপ অলপ চাইছা আৰু কেনেকুৱা লাগিছে আজি মেলা ভাল লাগিছে ভাল লাগিছে নাই ভাল লাগিছে ভাইটি লৈ আহিছে ভাইটি লৈ হাই আগতে হাই আগতে চশমা কিনিলে আৰু এনো লৈছে মানে আমাৰ দাদা এজন আকৌ লগ পালোঁ মানে আজি মানে কি হৈছে জানো ৰৌমাৰী তাঁততলা গাঁও মেলা কিন্তু ৰৌমাৰী তাঁততলা গাঁও ল'ৰা এটাকো লগ পোৱা নাই কিন্তু জাকৈ ল'ৰা বহুত জনসংখ্যা বেছি মানে আজি মেলা চাব আহিলে কেনেকুৱা লাগিছে ঠিকে লাগিছে ভাল লাগিছে আৰু কি লৈছা নাই লোৱা নাই ল'মহে এতিয়া ল'বাহে নেকি জাষ্ট আহি পাইছা জাষ্ট আহিব বাৰু চোৱা মেলা নো লগ পাই ভাল লাগে ঠিক আছে লগ পালোঁ আৰু লৈছা এতিয়া কি ঘূৰি গৈছা নেকি অলপ ফুৰিলোঁ চালোঁ ভাল লাগিছে আজি লাষ্ট মেলা ঠিক আছে ন চাবা আকৌ ঠিক আছে বাৰু ডেকা মানুহ নাচালে আৰু ভাল লাগিছে আৰু লগ পাই ভাল লাগে ঠিক আছে কৈ থাক বিশাল ভাইটিক লগ পাইছোঁ আৰু মেট্ৰিক পাছ মানে ছেকেণ্ড ডিভিজন পাছ কৰিছে আৰু মিঠাই চিঠাই নোখোৱালে মিঠাই খাবা আজি আৰু এইফালে দিলমণিও লগে কৰিছে ছেকেণ্ড ডিভিজনত মেলা তোমালোকৰ আজি এতিয়া আজি মেলা চাব আহিছোঁ মানে বহুত ভাল লাগিছে আৰু আমাৰ ইয়াত মেলা নাই এতিয়া এইটোৱে লাষ্ট সেইকাৰণে চব মানুহ আহিছে চাবৰ কাৰণে ভাল লাগিছে বিভিন্ন মানুহ আহিছে মেলা চাই ভাল লাগিছে মানুহ চালোঁ ছোৱালী চব আহিছে মেলা চাই ভাল লাগিছে বেছিকৈ ছোৱালীটো আহিছে চব ছোৱালী চাই বহুত ভাল লাগিছে লগ পালোঁ চাব আহিলা কেনেকুৱা আহিলোঁ তোমালোকৰ কেনেকুৱা কেনেকুৱা বহুত ধুনীয়া কি ল'লা একো লোৱা নাই আহিছে জিলাপি খালোঁ লগ পাম ইফালে আমাৰ দাদা কেইজনমান লগ পাইছোঁ আৰু আজি মেলা চাই কেনেকুৱা লাগিছে ছোৱালী চাইছা মানে ছোৱালী কি চাব আৰু হয় এতিয়া চব নিজৰ ঘৰৰ নিচিনা চবৰাটো ভগৱানে তেনেকুৱা নবনালে ছোৱালী চাব লাগিব মনত নবনালে ঘূৰি আছোঁ এতিয়া বেকাৰ আৰু কি লৈছোঁ আজি মই এতিয়া ভাবিছোঁ আমাৰ যে তোমালোকৰ হেৰি মেলা কি আয়োজন কৰিছে আয়োজন তোমাৰ ঘৰত চলি আছে গাহৰি মাংস হাঁহ কুকুৰা লোকেল মাছ আৰু লগতে ৰহি পানী আছে সাজ বুলি কয় স্পেচিয়েল মানে এইটো পাব আমি এছ টি মানুহ পুৰা চাব
বাকী বোলে আমাৰ লগতে আছে অঁ কেনেকুৱা আছে মেলা ঠিকেই কিন্তু ৰাতিপুৱা ভাগ মানে বৰষুণ গ'লে না মানে আৰু ঠিকে চলি আছে আৰু আপোনালোকৰ তাত কি আমাৰ তাতে দলি গায়ক চায়ক আনিব নেকি? গায়ক চায়ক তেনেকুৱা একো নাই সাংস্কৃতিক সন্ধিয়া আৰু নৃত্য বিহু নৃত্য বড়ো নৃত্য আহিব নিমন্ত্ৰিত থাকিম ঠিক আছে লগ পাই ভাল লাগে অঁ বাবুৱে খৰি লৈছে এয়া লুকাই ৰাখিছে চাওকচোন ল'ম বুলি আৰু এয়া বেছি আছে বঢ়িয়া বঢ়িয়া চশমা আছে আৰু ঘড়ী আছে পুনৰ আমাৰ ডিম্পুল দাক লগ পালোঁ আৰু কেনেকুৱা বহুত ভাল লাগিছে আমাৰ নিজৰ মেলা নিজৰ মেলাত আমাৰ এইকেইটা পাঞ্জিত ব্লকত আহিছে আৰু RM77 আমাৰ উদ্যোগ দেখা পেলাই কিবা কিবি খাবৰ কাৰণে মানে ক'ৰবাতে খাব পৰা নেকি চাইডত আছেহি তো মেলাত আহিছে ভাল লাগিছে তো মই বিশেষ ক'ব পৰা নাই তেওঁ মম চেনেখিনি মেইন মেলাটো মম চেনে মেইন ধুনীয়াকৈ আহিছে ভাল লাগিলে আমাৰ মেলাত ৰাতিলৈ আহিব আজি ধুনীয়াকৈ খোৱা ব্যৱস্থা কৰিম আৰু ডিম্পুল তাৰ নিজৰ নাম নহয় এইটো চেনেলৰ নাম মই লিংক ডেছক্ৰিপশ্যনত দিম আপোনালোকে চাব মই ডিম্পুলটো এতিয়া আহিলোঁ শ্বপিং মহলত আৰু শ্বপিং মহলত কাপোৰ চইচ কৰিব আহিলোঁ কাপোৰ মানে দেখাত ভাল দেখিছোঁ মানে কোনযোৰ কাপোৰ কিনো ঠিক নাই দোকানী চাই আছা কাপোৰ কিনিব আহিলে মেলা অঁ বোলে যদু আহিল যদু কেনেকুৱা একো ভাল হোৱা নাই মেলা একো ভাল হোৱা নাই আৰু চাই লওক কি ধুনীয়া ধুনীয়া কাপোৰ আছে এয়া আহিব পাৰে মেলা আজি লাষ্ট মেলা 25 তাৰিখৰ মেলা আৰু ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকে চইচ কৰি লৈ যাওক কোনযোৰ ভাল হয় ৰৌমাৰী আৰু তাঁততলা মেলা ৰৌমাৰী তাঁততলা লোৱা এটাও মোৰ ভিডিঅ'ত ওলাব লাষ্ট কৰে আৰু জাপৰি ল'ৰাবিলাক যে ওলাই আছে কিহৰ কাৰণে চাব্বাছ বেটা হয়নে আৰু কেনেকুৱা অনুভৱ আছে হেৰি কি লৈছে এতিয়া জাষ্ট হৈছে আৰু ছোৱালী চাইছানে নাই ভাল লাগিল লগ পাই হয় এইফালে মোৰ লগৰ এজন লগ পাইছোঁ অঁ আৰু কবে আহিছোঁ তুমি মই ইতিমধ্যে জাপানৰ পৰা আহি পাইছোঁ চাব্বাছ বেটা মেলাত মানে নিমন্ত্ৰণ আছে ছোৱালী মই চাব মানে কি চাম চিনাকি মানুহে নাই মানে হয় নেকি ৰাতি প্ৰগ্ৰাম চাব ৰাতি প্ৰগ্ৰাম চাম ইয়াত বোলে বহুত ভাল প্ৰগ্ৰাম হয় মই খবৰটো মানে নিউজত কালি ৰাতিপুৱা সময়ত পাই গ'লোঁ সেইকাৰণে মানে মই ফ্লাইটত মানে আহি গ'লোঁ ইয়াত প্ৰগ্ৰাম চাবলৈ এতিয়া ভাল লাগিছে চেনেলটো অঁ হয় চেনেলটোৰ নাম কি পাঞ্জিত ব্লগ অঁ